হেল্ল' গুড মৰ্ণিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা সময় বাজিছে 6:30 আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি 25 অক্টোবৰ আমাৰ কাৰণে এটা বিশেষ দিন, কিন্তু দিনটো কিয় বিশেষ, কি বিশেষ বা বিশেষ দিনটো কেনেদৰে আয়োজন কৰিছোঁ, কেনেদৰে উদযাপন কৰিছোঁ, সকলোখিনি ভিডিঅ'টোত চাই যাবলৈ পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ভগৱানৰ আশীৰ্বাদৰ অবিহনে আমি একো ভাবিব নোৱাৰোঁ। সেয়েহে ৰাতিপুৱাই ধূপ চাকি মই জ্বলাইছিলোঁ যদিও আকৌ ছোৱালীজনীক গা ধোৱাৰ পাছত তাইৰ কাৰণে আকৌ মই বন্তিগছ জ্বলিয়ে আছিলে বাৰু, আকৌ ধূপ এডাল জ্বলাই দিলোঁ, তাইকো সেৱা কৰালোঁ। আচলতে অনুষ্ঠানটো কি আপোনালোকে ধৰিব পাৰিছেনে বাৰু? কিবা এটা আজি যি হৈছে মানে, আজি আচলতে আমাৰ ছোৱালীজনীৰ জন্মদিন। আজিৰ দিনটোতে আমি মাক দেউতাক হিচাপে স্বীকৃতি পাইছিলোঁ, এটা সন্তানৰ দায়িত্ব কান্ধ পাতি লৈছিলোঁ। সেই দিনটো কেনেদৰেনো উদযাপন কৰিছোঁ, ভগৱানৰ আশীৰ্বাদ নহ'লেতো নোৱাৰি। ভগৱানৰ আশীৰ্বাদ আমাক সদায় লাগিব। তাৰপিছত এইফালে খানাৰ বাবে আয়োজন চলি গ'ল। এইফালে শাক পাচলি কাটিছে আৰু আদায় আমাৰ খুৰা হয়, আমি দদাইদেউ বুলিয়ে মাতোঁ, তেওঁ ৰন্ধা বঢ়াত লাগি গ'ল। চাওকচোন, তেনেতে আকৌ টিপি আইতাক মোমায়েক আৰু ভায়েক আহি ওলালেহি। আইতাকে প্ৰথমবাৰৰ বাবে ৰেইনকোট পিন্ধিলে, কিন্তু খুলিব পৰা নাই। 2 নাতিয়েক লাগি গ'ল ৰেইনকোট খুলি দিয়াত। এইফালে আকৌ আয়োজন ডেক'ৰেশ্যনৰ সন্তুষ্ট নহয়েই, তথাপিতো বৰমাকৰ লগত কেনেকৈ কি কৰি লগাইছে। তাৰপিছত পূৰ্ণৱতী দিয়া খানাৰ আয়োজন চলি গ'ল। এইফালে ভিতৰত গেছতে হাঁহ পোৰাত লাগিছে। আজি ভাবিলোঁ জন্মদিন কাৰণে সকলোকে হাঁহ মাংসৰে এসাঁজ ভাতকে খুৱাওঁ। এইফালে হাঁহ পুৰি আছে, আকৌ পাছফালে কেইজনমানে হাঁহ কটা পোছাটো লাগি গ'ল। যি নহওক, ৰাইজক ভাত এসাঁজ খুৱাম বুলি, ওচৰ চুবুৰীয়াক ভাত এসাঁজ খুৱাম বুলি আয়োজন কৰিছোঁ। চাই যাওকচোন। জন্মদিন বুলি ক'লে কেকটোৱে মেইন। জন্মদিন বুলি ক'লে আচলতে কেক এটা নহ'লেনো ক'ত হ'ব ন। সেয়া কেক এটা অনা হ'ল। তাৰপিছত কেকটো দেখাৰ লগে লগে মানে দুয়োটাৰে তত নাই। বাইক স্কুলৰ পৰা অহালৈ ভাত চাবলৈ মন আছিলে, যদিও কেকটো কটা হ'ল। বাইক অহাৰ পিছত আকৌ বাইকৰ লগত তাই অকণমান এনেদৰে কেকটো লৈ ধেমালি কৰিলে বুলিয়ে কৈছোঁ। কেকটো যিহেতু এবাৰ কটা হ'ল, আকৌ একেটা কেককে লৈ দুইজনীয়ে ধেমালি কৰিছে। তাৰপিছত এফালে ৰেডি হৈ গ'ল খানা পিনা। দেউতাকেও এয়া নিজেই বাহিৰত যিহেতু আলহীক খুৱাবলৈ বহোৱা হৈছে, তেওঁ ভিতৰত বাতিবোৰ এনেদৰে সজাই দিছে। তাৰপিছত এইফালে এজন দুজনকৈ যি আহিছে সকলোকে বহি খাবৰ বাবে যোগাৰ কৰিছোঁ। এইফালে সকলোবোৰ ৰেডিও হৈছে, খাই আছে 2-4জনে তেনেদৰে অলপ কম সকলোকে দি থকা হৈছে। উৎপাত মানে ল'ৰা ছোৱালীৰ মুখত ফূৰ্তিটো দেখিবৰ বাবে, সিহঁতৰ মুখত এটা হাঁহি বিৰিঙাবলৈ আচলতে এইবোৰ আয়োজন কৰা হয়। সিহঁতৰ মুখখনত থকা হাঁহিটোৱে সদায় মাক দেউতাকৰ সুখৰ কাৰণ হয় বুলিয়েই মই ভাবোঁ। নিজৰ সন্তানটোৰ মুখৰ হাঁহিটো চাই মাক দেউতাকে জীয়াব পাৰে। সেয়া খোৱা বোৱাৰ কামো চলি আছে। সকলোবোৰে এনেদৰে তলতে বহি খাবলৈ যা যোগাৰ হৈছে। বহুখিনি আলহী আহিছিলে, কিন্তু সকলোকে খোৱাটো সম্ভৱ নহয়। আৰু আমাৰ এই পোৱালিটো গোটেইখনকে পানী দি পৰিছে, তাৰ যে কি ফূৰ্তি। আৰু এয়া আমাৰ অন্তিম পৰ্যায় পালেহি। ৰাতি 10 বাজিবলৈ 10 মিনিট আছে। তেতিয়া মামা মামীহঁতো আহিলে। আমিও সকলোৱে শেষৰ ভাত সাজ খাবলৈ লৈছোঁ। এয়া জন্মদিন প্ৰায় শেষেই হ'ল বুলি ক'ব পাৰি। আৰু এয়া মামীয়ে দেখাই আছে খাবলৈ বহুত টেষ্টি হৈছে বুলি। মামীয়ে দেখাই আছে মজা হৈছে বুলি কৈছে। মামীয়ে সেইটোকে দেখাই আছিলে মজা হৈছে বুলি। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে? তাৰ মাজতে আকৌ এটা ঘটনা হ'ল। মাক পটককৈ মেডিকেললৈ নিবলগীয়া হ'ল। মাৰ গাটো যিহেতু অলপ বেয়া আছিলে, সেইটো কাৰণে বেছি পোৱাত আবেলি আকৌ মেডিকেললৈ লৈ যাবলগীয়া হ'ল। কালি ভিডিঅ'টো শেষ কৰিবলৈ নহ'ল। আজি পিছৰ দিনটো, কালি বাৰ্থডে আছিলে তাই, আপোনালোকে গম পাইছে এই ভিডিঅ'টো চাই। এইবোৰ দেখিছেনে? এইবোৰ ঠিক ঠাক কৰিবলৈ থাকিয়ে গ'ল। কালি ৰাতি যথেষ্ট দেৰি হ'ল। আচলতে লাষ্টত মই খোৱা দেখুৱাইছোঁ। একেবাৰে লাষ্টত আমি যেতিয়া খাইছোঁ তেতিয়া সময় 10টা বাজিছে, 10টালৈ 10 মিনিট আছে। তেতিয়া তাৰপাছত আৰু কাম কৰাৰ শক্তিও মোৰ নাই, মানসিকতাও নাই। মই তেতিয়া কাম বন নকৰিলোঁ। আৰু এইবোৰ গোটেইবোৰ ঘৰৰ চাৰিওফালটো যদিও চাই মানে আপোনালোকে, গোটেই লেতেৰা পেতেৰা মানে কিবা কিবি হৈ আছে। আজি এইখিনি চাফা কৰিবলৈও আছে। আচলতে অনুষ্ঠান এটা যিয়ে নহওক, সৰুকৈ হওক বা ডাঙৰকৈ হওক, যেনেকৈ নহওক কিবা এটা ঘৰত আয়োজন কৰিলে
আয়োজন কৰোঁতে যিমান মানে কাম থাকে আয়োজন কৰিবলৈ, তাৰ পাঁচদিনা অনুষ্ঠানটো হৈ যোৱাৰ পিছতো তাতকৈ বেছিয়ে কাম থাকে যেন লাগে মোৰ। গতিকে কালি ৰাতিটো একো নহ'লে আজিৰ দিনটো মোৰ যথেষ্ট কাম ওলাব। আজি ভাবিলোঁ আজৰি পাম নে নাপাম, সেইকাৰণে ৰাতিপুৱাতে বোলো ভিডিঅ'টো শেষ কৰি লওঁ। বাকী তাইৰ জন্মদিনৰ কাৰণে আপোনালোকে যেনেদৰে তাইক শুভেচ্ছা জনাইছে বা কিবা আশীৰ্বাদ দিছে, তাই হৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। তাই এতিয়া স্কুললৈ গ'ল বাৰু, তাইকো স্কুললৈ পঠিয়াই ভাবিলোঁ ভিডিঅ'টো শেষ কৰোঁ। তাইক সকলোৱে আশীৰ্বাদ কৰিব, জীৱন যুদ্ধত যাতে তাই জয়ী হ'ব পাৰে। আচলতে বহুত কিবাকিবি কেতিয়াও বিচৰা নাই, কেতিয়াও কামনা কৰা নাই, বহুত ডাঙৰ কিবা এটা হওক, কিবা এটা কৰক, কেতিয়াও নাভাবোঁ। মাত্ৰ এইখিনিয়ে ভাবোঁ যে তাই মনেৰে শক্তিশালী হওক, জীৱন যুদ্ধত জীয়াই থকাৰ সাহসকণ তাইক ভগৱানে দিয়ক। আপোনালোকেও আশীৰ্বাদ কৰিব। বহুত কিবা এটা হ'ব নালাগে, অন্ততঃ নিজক এজন মানে নিজৰ ওপৰত নিজৰ আত্মসন্মান ৰাখি জীয়াই থাকিব পৰাকৈ সৎ হওক, সাহসী হওক। বৰ্তমান পৃথিৱীত যিমান মানে যি হৈ আছে সেইবোৰ দেখি কেতিয়াবা বুকুখন কঁপিও উঠে। এনেকুৱা এখন ছ'চাইটিত তেহেঁতৰ যিখিনি পাব সেইখিনিক লৈ কেনেকৈ মুখামুখি হ'ব, কি হ'ব, মাক হিচাপে কেতিয়াবা চিন্তাও লাগে। তথাপিতো যি পৰিস্থিতিয়ে নাহওক, সেই পৰিস্থিতিৰ মাজত যাতে নিজক আগবঢ়াই লৈ যাব পাৰে, তেনেকুৱা এটা শক্তি, তেনেকুৱা এটা সাহস যাতে তাইৰ মনত থাকে, নিজকে সাহসী কৰি তোলক, সেইখিনিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে জীৱন যুদ্ধত তাই জয়ী হওক বুলি ভাবোঁ। কিন্তু যি হওক মুঠতে জীয়াই থকাৰ সাহসত থাকক মনত।